তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালে। তো আজি মই কি কৰি আছোঁ চাওক। আজি মই আপোনালোকক নতুন নতুন বস্তু দেখাম, গতিকে চাওক মোৰ ভিডিঅ'টো। আৰু এতিয়া মই দোকান গৈ আছোঁ আৰু ইমান ৰ'দ, কি যে হ'ব, গৰমটো বহুত গৰম। আৰু চাই থাকক, মই দোকান যাই আছোঁ গাখীৰ আনিবলৈ আৰু কিবা কিবি আনিব, মানে মোৰ ভোক লাগি আছে, একো খোৱা নাই। গতিকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু সেইখন গাড়ীত চাওক, বিলাহী বেচিব আহিছে। আৰু এতিয়া চাওক, মই বস্তুখিনি লৈ ল'লোঁ, এতিয়া ৰুমত যাই আছোঁ। আৰু মই এতিয়া কি আনিছোঁ চাওক। চিপছ, মই সৰু পোৱালীৰ দৰে ৰিং চিপছ খোৱাতে আছোঁ এতিয়াও। আৰু এইটো মোৰ ফেভৰেট বিস্কুট হয়, মই বহুত ভাল পাওঁ। আৰু এইটো চেম্পু, আৰু এইটো চাওক ভুজিয়া। আৰু এয়া মই চকলেট আনিছোঁ, আৰু এয়া দুটা কেক আছে ইয়াৰে ভিতৰত। আৰু চাওক কি আনিছোঁ, আৰু এই দুটা চকলেট, জেলি চকলেট মই বহুত ভাল পাওঁ। আৰু এইটো মোৰ কাৰণে গাখীৰ আনিছোঁ খাবলৈ কাৰণে। ডাক্তৰে খাব দিছে, বেমাৰ হৈ আছে যে, গতিকে আনিছোঁ। এয়া চাওক, মই এতিয়া গাখীৰ গৰম কৰোঁ আৰু চাহ বনাই খাওঁ। আৰু এয়া হ'ল আলুৰ দম, কালি বনাইছিলোঁ কণীৰে, গতিকে এতিয়া দেখিছেনে পানীটো নোহোৱা হৈ গৈছে। এইটো খাম আজি ভাতেৰে। আৰু এয়া হৈছে গাখীৰ উতলাবলৈ দিছোঁ, গাখীৰ যেতিয়া হ'ব চাহ বনাই খাম। আৰু এয়া হৈছে মোৰ ফেভৰেট গাখীৰ চাহ, গতিকে খাবলৈ ৰেডি নে গাইজ? যদি ৰেডি আহক আপোনালোকেও মোৰ হাতৰ চাহ খাই যাওক। আৰু মই গাখীৰ চাহ বহুত ভাল পাওঁ। আৰু এয়া গাখীৰ চাহৰ লগত এইটো কি বুলি কয় নাজানো, কিন্তু ইয়াৰে ভিতৰত বহুত খিচমিচ কিবা কিবি আছে, বহুত মিঠা টেষ্টি লাগে। গতিকে মই এতিয়া চাহটো খাই লওক, আপোনালোকে ৰখি থাকক। আৰু এয়া কি দেখিছেনে, বিলাহীয়ে বিলাহী, ইয়াতে বহুত বিলাহী লাগিছিল, গতিকে মই চিঙি খালোঁ। কিন্তু এতিয়া মানে ঔষধ খাই আছোঁ যে খাব নোৱাৰোঁ, আৰু বহুত বিলাহী এতিয়া মৰিয়ে গ'ল। আৰু সেইফালে চাওক জ্বালা আছে আৰু মধুৰিআম আছে। আৰু এয়া চাওক পকা পকা বিলাহী, টক খৰে, চাওক কি ধুনীয়া লাগিছেনে বহুত। আৰু এতিয়ালৈকে বাই। আৰু যদি মোৰ ভিডিঅ'টো চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব।